চৰমপন্থা লোৱা নীটৰ পৰীক্ষাৰ্থীৰ পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী। এই পত্ৰৰ জৰিয়তে অভিজিৎ দীপকে দাবী কৰে যে বিগত এক সপ্তাহত নীটৰ 11 জন প্ৰাৰ্থীয়ে আত্মহত্যা কৰিছে। এইবাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে কক্ৰোচ জনতা পাৰ্টীয়ে। CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি পত্ৰ লিখি নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্ক আৰু ক্ৰমাৎ বাঢ়ি অহা মানসিক চাপৰ বাবে আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী জনায়। এই পত্ৰৰ জৰিয়তে অভিজিৎ দীপকে দাবী কৰে যে বিগত এক সপ্তাহত নীটৰ 11 জন প্ৰাৰ্থীয়ে আত্মহত্যা কৰিছে। আনহাতে এই ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত 5 গৰাকীয়ে বিগত 48 ঘণ্টাৰ ভিতৰত আত্মহত্যা কৰিছে। দীপকে পত্ৰত লগতে উল্লেখ কৰে যে নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক তীব্ৰ মানসিক চাপত পৰিছে। ইয়াৰ ফলত পৰীক্ষা ব্যৱস্থাৰ প্ৰতি থকা আস্থা ক্ষয় হৈছে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপৰ সন্মুখীন হৈছে।